난 모를 거야 아마 날 모를 거야 My view. It's also my view. Good morning, guys. আমি এটা ডেষ্টিনেশ্যনটো নিদিওঁ কাৰণ এইটো ছাছপেন্স কিন্তু আমি এতিয়া বাছৰ পৰা নামিলে আমি এতিয়া ঘাটলৈ গৈ আছোঁ অঁ চেছ ঘাটটো দেখিবই যায় সেইকাৰণে ঘাটলৈ গৈ আছোঁ তাৰপিছত আকৌ ছাছপেন্স ডেষ্টিনেশ্যন ছাছপেন্স আকৌ তোক এনে ঘৰৰ পৰা হেৰিত আহিব কৈছিলে নে বাছত আহিব কৈছিলে নে পোনে পোনে ঘাটি দি যাবলৈ কৈছিলা কিবা কমকৈ কওঁ আমাকতো বাৰিষা কালো হেৰিয়াত নাযাবি বুলিয়ে কৈছে ন অকল মোৰ ঘৰৰ মানুহকেইটাহে পাত্তা নিদিয়ে যে ভাল নাপায় নেকি এটা টিকেটত কিমান ল'লে 15 rupees 15 আমি মানে ফেৰীত উঠিবলৈ কিমান ঘূৰিলে 15 16 হয় নেকি বা চব গাধ 45 হৈছে বোলে যে মই ক'বলৈ আৰম্ভ কৰিছিলোঁ কি যে আমি ফেৰীত উঠাতকৈ বেছি মুতিবলৈ 4-15 মাৰিছোঁ মই তুমি যে প্ৰথম আহিছা সেই কি সেইটো ক পাছত কি অসভ্য ইয়েছ পাছত কি যদি নচলটো বাদ দে তোৰ কেনেকুৱা লাগিছে প্ৰথম ফেৰী ভকতীয়া হ'ব ভকতীয়া বোলে এনেকুৱা কথা নকবি দেই আমাৰ লগত আহোঁতে বৰ্তমানলৈকে ফোৱাতে লাগিছে অকল মোকে চাওক তাকো মই অকল এইটো চাইডে দেখাব পাওঁ তোৰ সেইটো চাইড যাব মোক কিমান এইটো চাইড বেয়াকৈ উঠে সেইপিনে কম্পিটিশ্যন আৰম্ভ হৈ গ'ল আজিকালি ল'ৰা ছোৱালীবিলাক চব সোনকালে কেলৈ পূজা হ'ব কচোন ক চব এনেকৈ থাকে মোৰ দুডুৱাই তোৰ গোটাই যেনেকৈ আছে চব পূজা হ'ব ওপৰলৈ এনেকৈ ফোন দাঙি দাঙি ভিডিঅ' কৰা এতিয়া যদি মই কিতাপ এখন লৈ আহি পঢ়ি থাকিলোহেঁতেন এনেই মানুহে মোক কি বুলি ভাবিলেহেঁতেন ইমান চোকাৰে দেখাব নালাগে দে হ'ব দে যিখিনি বয়স মানে হেৰি দীপ্তি ব্ৰহ্মাণ্ডৰ নিচিনা সেই মানুহখিনিয়ে ভাবিব পাৰে মোবাইলৰ দিনতো এজনী ছোৱালী কিতাপখন মিলি আছে যেনে কম হেৰি ছোৱালী নহ'ব বুদ্ধিটো ভাল ছোৱালী সেইবিলাক অপংগী বহি চলি আছে যেন ফিল হৈছে নাই হে একদম কাটা কাটি 8:30 দিছে আৰু আমি কেতিয়া পামগৈ আমি নাজানো কি আছিলে দাবাঙৰ সলমান খানে এনেকৈ লৈছিলে মই এতিয়া দাবাঙি 2022
তেখেতসকলক জনোৱা হৈছে যে বৰ্তমান যাবলগীয়া আমি 10:30 আহি লেণ্ডিং কৰি দিলোঁ আৰু আমি এতিয়া গাড়ী বিচাৰিব লাগিব মুনবাই খাবলৈ কোৱা নাই দেৰি হ'ব বুলি কৈছে গতিকে আমি গাড়ীখন বিচাৰিলোঁ আমি মানে বোকাখাত যাবলৈ বাছত উঠিলোঁ কিন্তু চবকে উইণ্ড' ছিট লাগে সেইকাৰণে এয়া এটা চবে পালোঁ শুই আছিল নি অংকে মই এনেকুৱা গুৰলা গুৰ শুইছোঁ কিন্তু এইফালৰ পৰা অলপ শান্তি দিয়া নাই কুচি আছে কিন্তু আৰু 20 মিনিট আছে আমি এতিয়া নুমলীগড় পাইছোঁ ফাল্টু এটা নকবি পাইছোঁ হোৱা নাই নুমলীগড় নুমলীগড় পাইছোঁ আৰু ইয়াত নন ষ্টপ গান লাগি সেই পালাহি যে কেনেকুৱা লাগিছে বোকাখাটখনটো কি ক'বলৈ আছিলে অঁ মোৰ ছাছপেন্সটো নাথাকিলে মই আগতে কৈ দিলোঁ যে আমি বোকাখাটৰ পিছত উঠিছোঁ বুলি আৰু এটা পালে আমি এতিয়া বোকাখাট পালোহি তাৰপিছত আমি এতিয়া মুনবাহঁতৰ ঘৰলৈ যাম তাত ভাত খাম তাৰপিছত আমি কণমুনবাহঁতৰ ঘৰলৈ যাম তাৰপিছত একেবাৰে ঘৰলৈ যামগৈ তাৰপিছত আমি থাকিম তাৰপিছত লাষ্টতে ক'ম বুলি হ'ব ফাইনেল ডেষ্টিনেশ্যন আমি পোৱাগৈ নাই ইডিট হ'ব কৰিম নহয় হ'ব এতিয়া আমাক ভোক লাগিছে আমি অকল এটা চিংৰা খালোঁ নহয় এটা বেছিকৈ দিলে কংকে মই সেইটো বেছি আধা কৰিলোঁ চিংৰাৰ চাইজটো সৰু চাইজটো সৰু কিন্তু 10 টকা আমাকে পালে থপৰাবিলাক দেখিছে নাই চবৰে কিন্তু আগফালে কোনো ৰৈ থকা নাই ইমান পাত্তা নিদিয়ে কি ল'ৰা এইমাত্ৰ সোমাই গৈছে ভিতৰলৈ তোক ক্ৰিছৰ ড্ৰেছটো লৈ আনিছে সেইটো মোৰ কথাহে হয় নাই পংকি ভোক লাগিছে নে দালিয়ে ভাতটোৱে দেখি অ'কে তোৰ মোক লৈ ইমান জীৱনত কেলে সমস্যা আমি এতিয়া চুপ ক'বলৈ দে সেইবিলাক আমি এতিয়া ভাতটো খালোঁ শুলোঁ আকৌ চাহ খালোঁ হাগিলোঁ আমি এতিয়া ডেষ্টিনেশ্যনটো গৈ আছোঁ আমি আৰু 5 মিনিট নালাগে 2 মিনিট যোৱাৰ পিছতে পামগৈ আমি খোজকাঢ়ি গৈ দেখাই দে আকৌ আপুনিহে আহিলে যে আহো কোনো নাই এই পাত্তা নিদিয়ে আমাক বয় এটা গোন্ধটো লৈ লৈ গুচি যায় আমি মানে মানুহৰ ঘৰত এচিত বহি পোৱা নাই ATM-ত বেংকত পাৰ্লাৰ এনেকৈহে এচিত বহি পাইছে সেইকাৰণে আমাক দেখিহে সজোৱাবলৈ আৰম্ভ কৰিছে যে কেলে কি কৈছে সি কি কৈছে সেইটো কথা নহয় আমি যে এতিয়াও ডেষ্টিনেশ্যনৰ ওচৰ পায়ো এই এখন মাত্ৰ দৰ্জা ডেষ্টিনেশ্যন কেতিয়া আমি যাবই পৰা নাই এতিয়ালৈকে Are you excited? No. শেষ বোমা ক'ত কোনটো লওঁ এনেকৈ তোৰ অকল মোক কেলৈ গালি পাওঁ তোৰ গালি পাই ভাল Because you are sasta YouTuber, इसलिए
What? Bro, what are you talking about, man? এইটো হাতটো নহয় ৰেকৰ্ড কৰি কওক প্ৰথমতে কৈ লওক ইয়াত কি কি পিনি কৈ লওক চিকেনটো ঘৰতে বনাম ন ঘৰতে বনাম ধুনীয়া আৰু স্পেচিয়েল আছিলে কিন্তু বাকী আৰু ৰ'বা মই মনত পেলাব লাগিব যে নকওঁ আহা উস্তাদি তুমি কোনটো মাৰিবা উস্তাদি উস্তাদিটো মাৰা তুমি ডাঙৰ মানুহ যাবলৈ জেগা নাই উস্তাদিটো মাৰা আকৌ মনে মনে থাকিলে নহ'ব এক্সক্লুচিভ ৰান্ধনি কি বনাইছা আলু ফ্ৰাই এ ৰ'বাহে কি মঙ ৰান্ধনি হেল্পাৰ আৰু বাকীবোৰ খোৱা মানুহ আৰু মই একমাত্ৰ ব্লগাৰ এয়া সকলোৰে মাংস আৰু এয়া মোৰ কণী